পুঠি মোৱা দৰিকণা চন্দা আছে চন্দা মাছো আছে ন খুৰা এইটো বস্তু দিলে তালটো দিছে নিবৰ কাৰণে ধন্যবাদ খুৰা এইটো লৈ যা ঠিক আছে এবাৰ ইহঁতেতো গ্ৰুপক বনাইছে তই বনি গৈছে আৰু এয়া প্ৰিয়ংকা ভৰালে টি চাৰ্ট পিন্ধি আহিছিলে এবাৰ চাৰ্ট পিন্ধিব এয়া এঘণ্টা নহ'লে মোটামুটি আৰু 30 মিনিটছমান কমচে কম ৰখিব লাগিব আজি বহুত দিনৰ পিছত মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মানে মোৰ যিহেতু এক্সিডেণ্ট হৈছিল আপোনালোকে গম পায় আৰু এক্সিডেণ্টৰ পিছত আজি প্ৰথমবাৰৰ কাৰণে আকৌ আহিছোঁ মানে এটা ব্লগ বনাইছিলোঁ সৰুকৈ আজি বাইক লৈ মানে ৰাইড কৰিম আকৌ এবাৰ আৰু মোৰ যিখন আগৰ বাইকখন যিখন ডিলাৰত পৰি আছে আৰু আজি মই এইখন লৈ আহিছোঁ মোৰ যিখন আগৰ বাইক আছিলে CBZ আৰু এয়া লগৰকেইটা আছে তো আমি এতিয়া আহি আছোঁ নগাঁৱত এতিয়া আহি পালোঁ আমি খানাপাৰা এইখিনি মই অকলে আহিলোঁ এতিয়া খানাপাৰাত মোৰ লগৰ এটা মনোজ উঠিব মোৰ লগত তাৰপিছত একদম কণ্টিনিউ কৰি নগাঁৱত যাম আৰু নগাঁৱত কি যদি পাৰোঁ চেষ্টা কৰিম আপোনালোকক কিবা কিবি দেখুৱাবৰ কাৰণে তো ভিডিঅ'টো কণ্টিনিউ কৰক আৰু একদম শেষলৈ চাব আৰু মজা পাব একদম ধামাকা ৰাইড হ'ব আৰু চাই থাকিব যাবা দেই অলপ লিডাৰৰ কথা মানিবা তোমালোকে কিবা ক'বা নেকি ছেফ ৰাইড আৰু ৱেৰ হেলমেট পিন্ধি আছা ছেফ ৰাইড ভালকৈ যাবি ব্ৰ ভালকৈ যাবি আৰু এই তাউলা যে মোৰ লগত উঠিব তাউলা তুমি কিবা ক'বা নেকি শুনা নাই জোৰে এই ভালকৈ যাবি লাহে লাহে থেংক ইউ বাই বাই চেম টু ইউ আৰু এয়া প্ৰিয়ংকা ভৰালীয়ে টি চাৰ্ট পিন্ধি আহিছিলে এবাৰ চাৰ্ট পিন্ধিব এয়া প্ৰিয়ংকা ভৰালীয়ে পিন্ধিলো চাৰ্টটো টিচাৰ্ছ ডে প্ৰথমতে টি চাৰ্ট পিন্ধি আহিলে এতিয়া অলপ মেকআপ চেকআপ কৰি লৈছে এতিয়া চাৰ্ট পিন্ধিব আমি জাষ্ট আহি পালোঁ আহি পাই ইয়াতে বাইককেইখন থলত থৈ মানে য'ত থৈ যাওঁ পাৰ্কিঙৰ বস্তু পাৰ্কিং বনাই আছে গতিকে পাৰ্কিঙৰ বেলেগ নাই গছৰ নেচাৰেল পাৰ্কিং এইটো গছৰ তলত আমি থৈছোঁ বাইককেইখন তাৰপিছত য'ত থ'ম আৰু মানে কথাটো হ'ল কি আমি আহি পালোঁ আহি পাই তাতে সোমাব গ'লোঁ তাৰপিছত সোমাব যাওঁতে ক'লে কি মানে এঘণ্টাত প্ৰায় 30-40 জনমান মানুহ সোমাব দিয়ে গতিকে তেওঁলোক সোমাইছে ভিতৰত এটা গ্ৰুপ সোমাইছে গতিকে তেওঁলোক ওলোৱাৰ পিছতহে আমি সোমাব পাৰিম মানে আৰু এঘণ্টা নহ'লে মোটামুটি আৰু 30 মিনিটছমান কমচে কম ৰখিব লাগিব তাৰপিছতহে আমি সোমাব পাৰিম মানে এইটো ক'ভিড প্ৰট'কল মানি পেলাই মন্দিৰটো খুলি দিছে আজি কেইদিনমান আগতে খুলিছে গতিকে অলপ ৱেইট কৰিব লাগিব তাৰপিছত দেখাই আছোঁ ভিতৰৰ ফালে বস্তুবিলাক বনাই আছে মোটামুটি আৰু 2 বছৰৰ পিছত ভাল লগা হ'ব গছ চছবিলাক হ'ব ভালকৈ তো আৰু কনষ্ট্ৰাকশ্যনৰ কাম কিবা কিবি চলি আছে ইয়াতে নতুনকৈ বনাই আছে তো এইটো আৰু চাই লওক এবাৰ আপোনালোকে দেখিছে হয়তো চবে তথাপিও ৰাইজৰ শেষত হ'লে আমি দেখাইছোঁ এবাৰ টিম ওলাইছে আৰু এইফালে আহি আছে তেওঁলোক ওলোৱাৰ লগে লগে আমি সোমাব পাৰিম আমি তাতে ভিতৰত এঘণ্টা থাকিব পাৰিম আৰু মেক্সিমাম তো এনেকৈ এঘণ্টা হোৱাৰ পিছত এনেকৈ উলিয়াই দিয়ে তাৰে কমিটিৰ মানুহ আছে ইয়াতে আহি কেনেকুৱা লাগিছে মনোজ বেলেগ ফিল আহি গৈছিলে একদম দূৰৰ পৰা দেখাৰ লগে লগে একদম ভোলেনাথ একদম মানে বেলেগ ফিল আহি গৈছে আৰু মানে এনেকৈ চালে কেনেকুৱা ফিল হৈছে নাজানো কিন্তু যেতিয়া আপোনালোক ইয়াতে আহিব সেই ফিল আমি যিটো ফিল পাইছোঁ ইয়াতে আহি পেলাই সেইটো আপোনালোকে পাব হয়তো ভিডিঅ'ত চাওঁতে হয়তো আপোনালোকৰ সেইটো ফিল আহিবও পাৰে নাহিব পাৰে নাজানো বাট কিন্তু ইয়াতে ৰিয়েলত যেতিয়া দেখিছোঁ মানে একদম নিজ চকুৰে যেতিয়া দেখিছোঁ বস্তু দূৰৰ পৰা মানে বেলেগ ফিল এটা আহি গৈছে সোমালোঁ জয় ভোলেনাথ আৰু এইফালে একেবাৰে পূৰা পুৰি দিছে পৰি ক'ত যাবি তই চুচু লাগছি তাকে কৈ দি আকৌ সিফালে ধুনীয়া লাগিছে বে খোজকাঢ়ি ইয়াতে এইটো ৰুইছে এইটো বন্ধু ভিতৰত সোমাব দিয়া নাই বাহিৰৰ পৰা সেৱা ল'ব দিছে টাইম অভাৰ মানে আমি এঘণ্টা থকাৰ কথা আছে কিন্তু এঘণ্টা ইয়াতে থাকিব নোৱাৰিলোঁ মানে মানুহ বহুত আছে বাহিৰত গতিকে আৰু এতিয়া গেটটো বন্ধ কৰি দিলে আৰু হয়তো আবেলি খুলি দিব আমি লাষ্টত সোমালোঁ আৰু একদম লাষ্টত চাগে লাগ ভালে কিছু লগ পালোঁ হঠাতে মোৰ আগৰ HDFC কলিগ এই তেজপুৰ ব্ৰাঞ্চত কৰে
কিছু কেনেকুৱা লাগিল আহি তুমি ইমান পাইছা বোলা পুৰিছে বহুত গৰম কোৱা আমি আহিলোঁ তোমাৰ কেইটা বজাত 10টামান বজাত ওলালোঁ নেকি কোন কোন আহিছে আৰু মোৰ লগত আহিছে কুন্তল একেলগে কাম কৰা আছে ন এইটো আচ্ছা 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 কুন্তল আহিছে বাকী আহিলোঁ এই জাষ্ট আহি পালোঁ বাকী আৰু লাষ্ট গেট বন্ধ কৰি লৈ পেলাই হয় নেকি তোমালোক গৈ আহিলা আমি এবাৰ সোমাব নিদিয়ে বাহিৰৰ পৰা হেৰি ঠিক আছে বাৰু দিয়া বাৰু আমাক ৱাৰ্ণিং দিছে মাতিছে আৰু এয়া আমাৰ অলপ হৈছে ফটোগ্ৰাফীত বিজি ফটো উঠা কমপ্লিট নহ'ল আৰু আছিলে মোবাইলত চাৰ্জ খতম এজনৰ ভাগৰ লাগছি কিমান তুমি কেইখন ফটো উঠিলা এইটো কোৱা তথাপিও 500 ঘৰ পাৰ হৈছে নে মোৰ লাগিছে তুমি টপত আছা তাৰপিছত চাইছে এখন ফটো ভাল লাগিব আৰু তাৰপৰা চাইছে এখন ফটো ভাল লাগিব হৈ যায় কিন্তু ভাল লাগে এখন তো আহিম আকৌ কেতিয়াবা আজি সঁচাকৈ বহুত ভাল লাগিল চ' আমি এতিয়া যাম বটদ্ৰৱা থান তো ভিডিঅ'টো চাই থাকক মজা ৰাতিপুৱাৰ পৰা আমি একো খোৱা নাই মানে আৰু মানে খাব একো টাইমো মিলা নাই তো ভাবিলোঁ খাম এতিয়া কিছুৰে খুৱাব মানে আজি মই পাৰ্টি দিব পইচা নাই দে মোক সেইবিলাক ক'লে নহ'ব তুমি খুৱাম বুলি কওঁতে আমি আহিছোঁ নহ'লে আমি নাহিলে হয় ইমান ডাঙৰ ৰেষ্টুৰেণ্ট কি তুমি এনেকুৱা কৰিলে নহ'ব নহয় নাই নাই তুমি যাব তুমি খুৱাবই লাগিব কি হ'ল এই ইয়াতে ভাত নাখাওঁ কিবা খাই লওঁ কি কৈছে আমি আহিম বুলি গম পোৱা নাছিলোঁ গম পাইছিলে কিন্তু ফোন কৰিব বাইদেউজনী ফোন কৰিব লগা আছিলে বাইদেউজনী বোলে দৰঙৰে হয় কি কোৱা আহি মুঠতে দৰঙৰ ট্ৰিপাৰ মানুহে বিচাৰি থাকে আমি বিচাৰিম আমি এইবিলাক আমাক টানি আনে এইবিলাক কলিতা ৰেষ্টুৰেণ্ট বিচাৰি আহিছোঁ আমি দৰঙৰ মানুহ আছোঁ গম পাইছোঁ খাবি যা পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া আৰু ইমান ৰ'দ বাহিৰত ইয়াতে অহাৰ পিছত পুৰা শান্তি পুৰা ইমান দূৰ জাৰ্ণি কৰিলোঁ কিবা কৈছা আমি সকলো ফ্ৰেছ নতুন এইবাৰে প্ৰথম আহা আমি অভিজ্ঞ নাই আছে ইফালে আমাৰ তাউলা শৰ্মা আছে তেখেতৰ অভিজ্ঞতা আছে কিবা কৈছা নয়ন মই তালৈ উঠা নাই মই ই কৈছে কাৰো অভিজ্ঞতা নাই মই কৈছোঁ নয়নৰ মনোজ শৰ্মাৰ আছে বুলি কৈছোঁ এটা অভিজ্ঞতা খালি এইডাল শিলিখা যে দেখিছে এইডাল শিলিখা মানে কি আছিলে এটা লিখা আছে যিফালে পশ্চিমৰ ফালে যিডাল শিলিখা হাউলি আছে এই মানে যিডাল হালি আছে তাতে লিখি মানে গুৰুৱে শংকৰদেৱে মানে কিতাপ লিখিছিল তো এয়া কিতাপ ৰচনা কৰিছিল আৰু তো এইটো বহুত বছৰ এইটো ৰাখি লৈছে ধুনীয়াকৈ খুৰাই এইটো বস্তু দিলে তালটো দিছে নিবৰ কাৰণে ধন্যবাদ খুৰা এইটো লৈ যাম আমি পিঠা বনাই খাম খাবি নাখা কি 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 হৈছে শিলখা মিঠা বুলি ক'ত শুনছা তই শিলখা মিঠা বুলি খাইছা তই কোনে কৈছিলো কি ক'বা তুমি কৈছা ই শিলখা বিচাৰি বিচাৰি খাইছে শিলখা একদম মিঠা মিঠাই আছে এবাৰ ইহঁতো গ্ৰুপক বনাইছে তই বনি গৈছা আৰু একদম বিচাৰি বিচাৰি গৈছে যে হওক আজি ঘৰত লৈ যাম এইটো তালৰ পিঠা খাম তালেই এতিয়া খুৰাই দিছে তই এটা গান শুনছা সাঁচি পাতে ভাষা দিব চিফুঙে আশা দিব শুনছা নে নাই গান এই পোক হৈছে ওপৰৰ ফালে ইয়া এই সাঁচি কাচি কিবা আছিল আৰু আকাশী গংগা সৰোবৰ ভক্তি সৰোবৰ আকাশী গংগা পুখুৰীটো আছে য'ত শংকৰদেৱে গা ধুইছিল তো ইয়াতে দেখা পাব আগৰ পিনে চাই থাকক ভিডিঅ'টো এই পুখুৰীটো আছিলে শংকৰদেৱৰ গা ধোৱা পুখুৰী কি এতিয়া আগতে শংকৰদেৱে দিছিলে এইবাৰ অপূৰ্ব দেখাই হ'ব
গাটো ধুই আহা গাটো ধুই আহা সেই কি কৰা ক'ৰ গংগা পানী শুনা পাইছোঁ এইটো গংগাৰ লগত বোলে কিবা কানেকশ্যন এটা আছে কৃষ্ণ চ' এবাৰ কৰি চালোঁ তুমি কিবা ক'বা নেকি কিশোৰ এইটো কোৱা শুনিছোঁ যে গংগাৰ লগত এইটো কানেকশ্যন আছে ইমানখিনি নাজানো বাৰু আচ্ছা ভাল লাগিছে কিন্তু মাছ চাছ আহি আছে ভাল লাগিছে এই মাছক অপূৰ্বই মাছক মাতিব এতিয়া আহ গোসানী আহ বুলি কওঁ আহ গোসানী নাকামোৰ এতিয়া শাখা পানীৰ তলত সোমাই দি শাখা পানীৰ তলত সোমাই দি তলত সোমাই দি না পানীৰ তলত মাছ হাৰিছে যা মাছ হাৰিছে আৰু আছে নেকি আমাৰ ঘৰৰ পিছফালে থকা পুখুৰীটোত তাতকৈ বেছিকৈ মাছ আছে কি কথা কোৱা আমাৰ দৰকিনা আছে কি আছে দৰকিনা অঁ ছাৰসকলে এতিয়া বিচ্ছত আহিছে এই বিচ্ছত আহি অলপ তেওঁলোকে পৰিভ্ৰমণ কৰিছে সাগৰীয় মাছ চাইছে তাৰপিছত কিবা কিবি পাইছে তোমালোকে সাগৰীয় মাছ দেখিলা ন বিচ্ছত আহি দেখিলা ন অপূৰ্ব ডেকা কি মাছ দেখা পালা ইয়াতে অভিজ্ঞতা কোৱা পুঠি মোৱা দৰিকণা চন্দা আছে চন্দা মাছো আছে ন দৰিকণা আৰু চেঙেলী মাছ আছে ন চেঙেলী মাছ আচ্ছা 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 বঢ়িয়া 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 কেইটা বাজিল এতিয়া 4:30 হৈছে আৰু আমি এতিয়া আছোঁ নগাঁও টাউনত আপোনালোক হয়তো বহুতে জানে নখোৱা বুলি এখন হোটেল আছে আৰু তাৰে অনাৰ হৈছে যতীন বৰা এতিয়া আমি তাতে খাব বহিছোঁ আৰু এয়া কুইণ্টল তাক চিনাকি কৰি দিয়া নাছিলোঁ তাৰ ঘৰ লখিমপুৰত গোলাঘাটৰ হৈ আমি একেলগে আগতে ৰিলেশ্যন কৰিছিলোঁ আৰু এইটো ই আছে কিছু আছে ইফালে আছে তো ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ অলৰেডি বহুত দীঘলীয়া হৈছে আপোনালোকে চাগে এনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক কৰিব ইণ্টাৰেষ্টিং কথা এটা কওঁ মই আমি এইখনত সোমোৱাৰ আগতে বেলেগ হোটেল এখনত সোমালোঁ তো সোমাওঁতে চবতে কৈছে ভাত পাম নে নাপাম এইটো টাইমত মই ক'লোঁ চাবি আকৌ এইখনত হাত ধুই পেলাই বেলেগত খাব লগা হয়ো কথা একচুৱেলি আমি এখন বেলেগত সোমাইছিলোঁ তাতে কি হৈছিলে আমি হাত ধুই পেলাই বেলেগত খাব লগা হ'ল তাত মানে ভাতটো দেৰি হ'ব বুলি ক'লে সেইটো কাৰণে আমি তাৰ পৰা ওলাই দিওঁ ওলাই আহি এতিয়া আমি ইয়াতে হাত ধুব লগা হোৱা নাই তাতে হাত দি আহিছোঁ হাত দি এতিয়া ইয়াতে খাম তো এই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ বহুত মানে একো প্লেনিং নাছিল হঠাৎ প্লেনিং মানে কি আহাৰ প্লেনিংটো আছিল কিন্তু ভিডিঅ' নবনাই একো নাছিল তেনেকুৱা তো এনেই বনাই দিলোঁ কিবা কিবি অলপমান তো চাই কেনেকুৱা পালে জনাব আপোনালোকে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব তো টাটা বাই বাই জয় অসম